নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল BM শিক্ষালৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমানে ভাৰত চীন সীমান্তৰ যি যুদ্ধ বা যি মুখামুখি সংঘৰ্ষ এয়া তুংগত উঠিছে, আমি আটাইয়ে জানো। 1962 চনৰ পিছত ধাৰাবাহিকভাৱে ৰঙা চীনে আমাৰ ওপৰত যি সময়ে সময়ে যি তীক্ষ্ণ বাক্যবান প্ৰয়োগ কৰি আহিছে, আমি ভাৰতীয় হিচাপে কেতিয়াও সহ্য কৰিব নোৱাৰো। ইতিমধ্যে ভাৰত চীন সীমান্তৰ যি লাডাখত আমাৰ দেশৰ 20 গৰাকী সেনা জোৱান ইতিমধ্যে দেশ মাতৃৰ বাবে শ্বহীদ হ'বলগীয়া হ'ল। ইয়াৰ পিছত আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে চীনলৈ প্ৰেৰণ কৰিছে কঠোৰ সকিয়নি যে কোনো কাৰণত এই যি শ্বহীদৰ যি আত্মবলিদান কেতিয়াও থলৈ যাবলৈ এয়া নহব। এয়া 1962 চনৰ ভাৰতবৰ্ষ নহয়, এতিয়া 2020 চনৰ ভাৰতবৰ্ষ, তথ্য প্ৰযুক্তিৰে সমৃদ্ধিশালী এখন ভাৰতবৰ্ষ চীনে জনা উচিত। ইতিমধ্যে আমাৰ ভাৰতৰ কেইবাটাও ব্যৱসায়িক সংস্থা, এই সংস্থাই 500ৰো অধিক চীনা সামগ্ৰী বৰ্জন কৰিছে। সংবাদ পত্ৰত বা সংবাদ মাধ্যমত এই বিষয়ে বিভিন্ন ধৰণে এই যুদ্ধক লৈ বিভিন্ন ধৰণে চৰ্চা হোৱা আমাৰ পৰিলক্ষিত হৈছে। এতিয়া কথাটো হ'ল, আপুনি এগৰাকী ভাৰতীয় হিচাপে, এগৰাকী দেশপ্ৰেমী হিচাপে আপুনি এই যুদ্ধৰ অংশীদাৰ কেনেকৈ হ'ব বা এই যুদ্ধখনত আপুনি কেনেধৰণে অৰিহণা যোগাব। এতিয়া প্ৰথম কথা হ'ল, আমি এই যুদ্ধখনত অংশীদাৰ হ'ব পাৰোঁ আমি নিজেই, আমি এটা সাধাৰণ কাম কৰি। বন্ধুসকল, আপোনালোকে জানে যে আপোনাৰ মোবাইলত 50ৰো অধিক আমাৰ চীনা বা চাইনিজ যিবিলাক এপছ, এই এপছবিলাক কিছুমানৰ ডাউনলোড হৈ থাকে, অৰ্থাৎ কিছুমানৰ মোবাইলত ইনষ্টল কৰা থাকে। বা আপোনালোকৰ মোবাইলতো হয়তো 2-এটা তেনেকুৱা এপছ দেখিবলৈ পাওঁ। যেনে উদাহৰণস্বৰূপে যেনে টিকটকৰ কথাই কওঁ বা হেল্লোৰ কথাই কওঁ, ইউটিউব ব্ৰাউজাৰৰ কথাই কওঁ, জেণ্ডাৰৰ কথাই কওঁ, এনেধৰণৰ বিভিন্ন এপছ আপোনাৰ মোবাইলত বা মোবাইলসমূহত আমাৰ ইনষ্টল হৈ থকা আমি দেখিবলৈ পাওঁ বা নিশ্চয় ইনষ্টল হৈ আছে। এতিয়া যদি দেশক ভাল পায় আপুনি, যদি ভাৰতক ভাল পায়, তেতিয়াহ'লে আজিয়েই এই এপছসমূহ মোবাইলৰ পৰা আনইনষ্টল কৰক। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে মোবাইলৰ পৰা এই এপছসমূহ আনইনষ্টল কৰিলে কি হ'ব বা মোবাইলত এপছসমূহ থাকিলে কি হ'ব। বন্ধুসকল, মোবাইলত যদি আপোনাৰ এই এপছসমূহ থাকে, এতিয়া হ'ব পাৰে ভয়ংকৰ বিপদ আপোনাৰ লগতে আমাৰ দেশৰো। কাৰণ মোবাইলত যেতিয়া এই এপছসমূহ থাকিব, এপছসমূহে যেতিয়া ইনষ্টল কৰিব, তেতিয়া আপোনাৰ পৰা কিছুমান পাৰ্মিশ্যন বিচাৰে, নিশ্চয় আপুনি জানে। ইয়ে কি কৰে, এই পাৰ্মিশ্যনবিলাক আমি যেতিয়া এলাউ কৰোঁ নহয়, তেতিয়া কি হয়, এই আপুনি ভাৰতত কি কৰি আছে, ক'ত কেনেধৰণে আপুনি ব্যস্ত আছে, মোবাইলটোৰ লগত আপুনি কি কৰি আছে, বা আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজে কি কৰি আছে, অৰ্থাৎ আমাৰ দেশখনৰ যিবিলাক গোপনীয় কথা, যিবিলাক আভ্যন্তৰীণ কথা, সেই সকলোবিলাক কথা আমাৰ চীনৰ যি চাৰ্ভাৰ আছে তাত ধৰা পৰে। আৰু তাৰ পৰা কি কৰে, আমাৰ চীনৰ যি গভমেণ্ট, চীনৰ গভমেণ্টে কি কৰে, সেইবিলাক তাৰ পৰা সংগ্ৰহ কৰিব পাৰে। আৰু তেতিয়া আমাৰ দেশখনৰ যি নিৰাপত্তা, এই নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হয়। আৰু এই ক্ষেত্ৰত আমাৰ যি দেশৰ নিৰাপত্তা সংস্থা আছে, এই সংস্থাসমূহে উদ্বিগ্নতা প্ৰকাশ কৰিছে, অৰ্থাৎ উদ্বিগ্ন হৈছে, চিন্তিত হৈছে। কিয়? আমাৰ দেশৰ জনসাধাৰণে যি চীনা এপছসমূহ ব্যৱহাৰ কৰি আছে, এই এপছসমূহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে আমাৰ ভাৰত চৰকাৰক অনুৰোধ জনাইছে এই এপছসমূহ বেন কৰাৰ কাৰণে। বা আমাক, অৰ্থাৎ ভাৰতবাসী যিবিলাক মোবাইল ব্যৱহাৰ কৰে, তেওঁলোককো অনুৰোধ জনাইছে যাতে এই এপছসমূহ আমি মোবাইলৰ পৰা আনইনষ্টল কৰোঁ। কাৰণ ইয়ে আমাৰ দেশৰ ভিতৰৰ যি আভ্যন্তৰীণ বা গোপনীয় কথাবিলাক কি কৰিব, আমাৰ চীনলৈ প্ৰেৰণ কৰিব। আৰু যিহেতু চীনখন আমাৰ চিৰবৈৰী বা চীনখন আমাৰ শত্ৰু, গতিকে শত্ৰু দেশক আমাৰ ভাৰতবৰ্ষৰ বা আমাৰ দেশৰ গোপনীয় কথাবিলাক আমি কেনেধৰণে আমি কিয় যোগান ধৰিম, আৰু কিয় যোগান ধৰাটো উচিত নেকি? আপোনালোকে নিজে ভাবকচোন বাৰু। গতিকে
অকল মোবাইল এপছে নহয়, আপুনি যদি কিবা চীনা সামগ্ৰী ব্যৱহাৰ কৰে তেতিয়াহ'লে আজিয়ে এই সামগ্ৰীসমূহ বৰ্জন কৰক। ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চীনলৈ এক কঠোৰ সকিয়নি প্ৰেৰণ কৰিছে। ইতিমধ্যে মই কৈছো চীনলৈ এক কঠোৰ সকিয়নি প্ৰেৰণ কৰিছে আৰু সংবাদ মাধ্যমসমূহতো ইয়াক লৈ ব্যাপক চৰ্চা লাভ কৰিছে। চীনে আমাৰ যি 20 জনকৈ সেনা জোৱান, এই সেনা জোৱানক নিৰ্মমভাৱে যি প্ৰহাৰ কৰি নিৰ্মমভাৱে যি হত্যা কৰিলে, তাৰ ফলত আমাৰ সেনা জোৱানসকল যি শ্বহীদ হ'বলগীয়া হ'ল, কেনেধৰণৰ কেনেধৰণৰ দুখ লগা ঘটনা। গতিকে এই চীন বিশ্বাসঘাতক, এই বিশ্বাসঘাতক চীনৰ আপুনি একো বস্তু ব্যৱহাৰ নকৰিব। মোবাইলে হওক বা মোবাইলৰ যি এপছ হওক বা অন্য যিবিলাক সামগ্ৰী আছে, একো বস্তু আমি ব্যৱহাৰ কৰাটো উচিত নহয়। আৰু ইতিমধ্যে আমাৰ ভাৰতৰ যিবিলাক ব্যৱসায়িক সংস্থা আছে, এই সংস্থাসমূহে 500ৰো অধিক চীনা সামগ্ৰী বেন কৰিছে। ইতিমধ্যে এই চীনা সামগ্ৰীসমূহ বৰ্জনৰ বাবে জাগাই বা ঠায়ে দেশৰ বিভিন্ন প্ৰান্তত কি হৈছে, ব্যাপক আন্দোলন গঢ়ি তুলিছে। চীনা সামগ্ৰী বৰ্জন কৰিছে, জ্বলাই দিছে জাগাই। আপোনালোকে নিশ্চয় সংবাদ মাধ্যম যোগে দেখিবলৈ পাইছে। গতিকে বন্ধু, আপোনালোকক কৈছো, আপোনালোকৰ মোবাইলত যদি চীনৰ কিবা এপছ আপুনি যদি ইনষ্টল কৰি থৈছে, এই এপছসমূহ এতিয়াই আনইনষ্টল কৰক। এইটো মোৰ ৰিকুৱেষ্ট। কাৰণ আপুনি আপোনাৰ দেশৰ যিটো আভ্যন্তৰীণ দিশ বা যিবিলাক গোপনীয় কথা, এইবিলাক চীনলৈ নপঠিয়াব। কাৰণ চীনক এইবিলাক জানিব নিদিব। সেয়েহে আপুনি মোবাইলৰ যিবিলাক এপছ আছে চাইনিজ, এতিয়াই আপোনালোকে কি কৰক, ডিলিট কৰক, আনইনষ্টল কৰক। তেতিয়াহে আমাৰ দেশখন সুৰক্ষিত হৈ থাকিব, নিৰাপদে থাকিব। আমাৰ দেশখন সুৰক্ষিত হৈ থাকিব। হয়, আমাৰ যুৱক যুৱতীসকলৰ আটাইতকৈ এটি জনপ্ৰিয় এপছ হৈছে টিকটক, এনেধৰণৰ বিভিন্ন এপছ আছে, যিবিলাক এপছৰ জৰিয়তে তেওঁলোকে সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে। সস্তীয়া জনপ্ৰিয়তা কি হৈছে এই এপছবিলাকৰ কাৰণে? কৰবাত গৈ শ্বুটিং কৰিছে, কিবা ভিডিঅ' কৰিছে, সৰু ভিডিঅ' এটা কৰিছে, আপলোড দিছে, কি হৈছে? একো হোৱা নাই। সেই সিদিনা আপোনালোকে চাওক, সিদিনা আজি কিছুদিন আগতে নলবাৰীত কি ঘটনা ঘটিল? টিকটকৰ যি ভিডিঅ' বনাই যুৱতী এগৰাকীয়ে আত্মহত্যা কৰিলে। অকল এইটোৱে উদাহৰণ নহয়, বহুত উদাহৰণ আছে। আপোনালোকে নিশ্চয় জানে। তাৰ পিছতো আমাৰ যুৱক যুৱতীসকলে বা আমি শিক্ষা নলওঁ আমি। গতিকে এতিয়া আমি শিক্ষা লোৱাৰ সময় আহি পৰিছে। গতিকে আমি এগৰাকী নিষ্ঠাবান ভাৰতীয় হিচাপে, আমি দেশক ভাল পোৱা এগৰাকী ব্যক্তি হিচাপে আমি এই এপছসমূহ মোবাইলৰ পৰা এতিয়াই আনইনষ্টল কৰি দেখুৱাই দিওঁ চীনক আমাৰ শক্তি কিমান, আমি কেনেধৰণে আমি চীনৰ সৈতে যুদ্ধ কৰিব পাৰোঁ, আমি কেনেধৰণে আমি এই যুদ্ধত অংশীদাৰ কৰিব পাৰোঁ। তো আমাৰ জোৱানসকলে কাম কৰি আছে। আমাৰ ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে যি যুদ্ধ ঘোষণা কৰিছে, এয়া কাম কৰি আছে। আমাৰ নিৰাপত্তা সংস্থাসমূহে অহৰহ দৃষ্টি ৰাখিছে নিৰাপত্তাৰ দিশসমূহত। তো আমি কি কৰিব পাৰোঁ? আমি কেৱল নীৰৱ দৰ্শক হৈ থাকিলে নহ'ব। এই যুদ্ধখনত টিভিৰ ৰিমট টিপি আমি এই যুদ্ধৰ যি পৰিস্থিতি, লাডাখৰ যি পৰিস্থিতি, এই পৰিস্থিতি চাই থাকিলেই নহ'ব টিভিত। গতিকে আপুনি এগৰাকী নিষ্ঠাবান ভাৰতীয় হিচাপে আপোনাৰ দায়িত্ব, আপুনি এতিয়াই মোবাইলৰ পৰা এই এপছসমূহ ডিলিট কৰক। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকে নিজৰ দেশক ভাল পায়, তেতিয়াহ'লে এই ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এই মোৰ যিটো BM শিক্ষা, এই শিক্ষা চেনেলটি এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আজি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। বন্দে মাতৰম। জয় হিন্দ।